ইয়াৰ প্ৰাইচ শুনিলে আচৰিত হ'ব আপোনালোকে। হেল্ল' গাইজ, আজি মই আহিছোঁ বজাৰলৈ। তো আপোনালোককো মোৰ লগত লৈ আহিলোঁ। তো চিন্তা নকৰিব, শান্ত হৈ বহি থাকক, ভিডিঅ'টো চাই থাকক। তো বজাৰত যাত্ৰা ষ্টাৰ্টিং কৰিবৰ কাৰণে মই বাছি ল'লোঁ এই দোকানখন, য'ত আছে বিভিন্ন ধৰণৰ জেকেট। তো সেই এটাৰ পৰা মই এটা জেকেট বাছি ল'লোঁ, আৰু এইটো মোৰ কাৰণে নহয়, ভাইটিৰ কাৰণেহে। মোৰতো আকৌ বেলেগ, মানে এইখন মই এইটো ট্ৰাই কৰি আছোঁ পিন্ধি, কেনেকুৱা লাগিছে। মানে ফিট ঠিকে হৈছে, বাট প্ৰাইচটোহে অলপ বেছি। জেকেটটো ভালেই আছে বাৰু, গেছ কৰকচোন কিমান হ'ব পাৰে প্ৰাইচটো। আৰু এয়া ভাইটিক পূৰা টুপি চুপি পিন্ধাই ভিডিঅ'টো অলপ কৰি ল'লোঁ। এপলৰ লগত থকা বেগখন লৈ মই ওলাই আহিলোঁ দোকানখনৰ পৰা, আৰু এতিয়া গৈ আছোঁ চেণ্ডেল কিনিব। ৰ'ব মই চিন্কিনো, মই ৰখিহে আছোঁ, চেণ্ডেল কিনিব মায়েহে। তো মায়ে চেণ্ডেল কিনি থাকোঁতে মই অলপ কেমেৰাটো ইফাল সিফাল কৰি ঘূৰাই দিছোঁ, আৰু ইফাল সিফাল ঘূৰাওঁতে মোৰ চকুত পৰিলে এইটো চাওক, বৰ্তমান যোনটো ট্ৰেণ্ডিঙত চলি আছে, এইটো কাণত লগাই পূৰা বৰ খেলিব পাৰি দেই। তাৰপিছত এয়া ফুচকা দেখিতো আৰু লোভ সামৰিব নোৱাৰি, তো আমিও লাগি গ'লোঁ ফুচকা খোৱাত। তো এয়া ফুচকা খাই আৰু ঘৰলৈ যাব ওলাইছোঁ। তো ভিডিঅ'টো আজি ইমানতে চেছ কৰিছোঁ, লগ পাম নতুন ভিডিঅ'ত, আজিলৈ ইমানেই, বাই বাই।